हेलो गाइस नमस्कार जनाइছো আপোনালোকক আৰু মই আজি নতুন এটি টিপস লৈ আহিছো আপোনালোকৰ বাবে আৰু যদি টিপসটো ভাল লাগে তেন্তে সাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেন্ট সকলো কৰি দিব আজি আহিছো আপোনালোকৰ মাজলে টিপসটো লৈ অৰেল সেক্স কি অৰেল সেক্স কৰা উচিত নে গটিকে বন্ধুসকল আপোনালোকে ভালকে শুনি যাব আজি পাৰ্ট 1 Part 2, Part 3, Part 4 পাবলৈ হলে আপোনালোকে হেকাৰে কৈছো সাবস্ক্ৰাইব কৰিবলৈ সো এতিয়া আহিছো মূল কথাখিনিলে অৰেল সেক্স হৈছে মুখ বা জিভাৰে সংগীৰ জনাংগ উত্তেজিত কৰিবলৈ কৰা এটা প্ৰক্ৰিয়া বহুতে যৌন জীৱনৰ অংশ হিচাপে অৰেল সেক্স কৰোতে বহুতে বেয়া পাবও পাৰে কিন্তু বহুতে অৰেল সেক্স কৰিলে বহুত ভাল পায় জিভাৰে পুৰুষে মহিলাৰ বা মহিলাই পুৰুষৰ জনাংগ সেলেকি বা চুপি দিলে যৌন উত্তেজনা বৃদ্ধি পায় নতুবা চৰম সুখ পায় বহুতে ইয়াক ফৰপ্লে বুলি কয় মহিলাৰ যৌনি স্পৰ্শকাতৰ হোৱাৰ বাবে জিভাৰে যৌনিৰ চুপি দিলে মহিলাই চৰম সুখ পায় তাৰ বিপৰীতে পুৰুষো বহুত সুখ পায় যেতিয়া মহিলাই পুৰুষৰ গুপ্তাংগ চুপি দিয়ে কিন্তু এয়া এক সম্পূৰ্ণ ব্যক্তিগত কথা যদি কোনোৱে বেয়া পায় তেন্তে জোৰ কৰি নকৰাটোৱে মোৰ বাবে ভাল বুলি ভাবো কাৰণ সংগীৰ মনৰ বিপৰীতে গলে হিতৰ বিপৰীত হ'ব পাৰে হে বন্ধুসকল আপোনালোকে জোৰ নকৰিব যদিহে আপোনালোকৰ মনৰ হিমানখিনি কথাৰ মাজত আপোনালোকৰ মিল নাথাকে সো আজিৰ ফাৰ্স্ট পাৰ্টটো ইমানে আছিল সেকেন্ড পাৰ্টৰ বাবে আপোনালোকে অপেক্ষা কৰিব লাগিব তাৰ বাবে আজি এইখিনিতে আপোনালোকৰ পৰা বিদায় মাগিছো বাই বাই ফ্ৰেণ্ডছ